নমস্কাৰ আৱাৰ ইউটিউব চেনেল ৰিকি অফিচলৈ সকলোকে স্বাগতম। আজি আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। ক'লামাখি কি ব্লেক শোল্ডাৰ ফ্লাই নামেৰে জনাজাত এই ক'লামাখিৰ খেতি কৰি এগৰাকী শিক্ষক এখন কলেজৰ শিক্ষকে এনেদৰে আৰম্ভ কৰিছে ক'লামাখিৰ খেতি। ইয়াৰ উপকাৰিতা কি আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জনাম। সম্পূৰ্ণ কৰি এই ভিডিঅ'টো চাব, লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টি। ক'লামাখিৰ খেতি কৰি দলগাঁৱৰ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ে আনিছে নতুন আশাৰ বতৰা। মৌমাখিৰ ক্ষেত্ৰত আমাৰ মনলৈ আহে, কিন্তু আৰু এইবিধ মাখি আছে, তাৰ নাম হ'ল ব্লেক শোল্ডাৰ ফ্লাই বা ক'লামাখি বুলি জনা যায়। এই ক'লা প্ৰজাতিৰ মাখি খেতি কৰি পলু বা মাছ, গাহৰি, কুকুৰা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। পলুবোৰক মাছ, গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিলে কৃষকৰ অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান হ'ব। এই পলুসমূহৰ খাদ্য গুণ অতি উৎকৃষ্ট। পলুসমূহৰ প্ৰ'টিন পৰিমাণ 40ৰ পৰা 50% থাকে। মুঠতে এই পলুসমূহক জৈৱিক খাদ্য হিচাপে বৰ্তমান অদ্বিতীয়। এই মাখি প্ৰজাতিৰ পোহপাল অতি সহজ। খুব কম পৰিসৰ ব্যৱস্থানেৰে যথেষ্ট সংখ্যক পলু উৎপাদন কৰিব পাৰি। এজনী মাইকী মাখিয়ে 500 মান কণী পাৰে আৰু এই কণীসমূহক 4 দিনৰ মানৰ ভিতৰতেই উপযুক্ত পৰিৱেশৰ মাজত পলুৰ অৱস্থান পায়। পলুৰ খাদ্য হিচাপে বিভিন্ন ধৰণৰ জৈৱিকভাৱে অপচনশীল আৱৰ্জনা ব্যৱহাৰ কৰিব পাৰি। দলগাঁৱৰ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষীপ্ৰসাদ হাজৰিকাই জনোৱা মতে 3 মাহ আগৰ পৰা মহাবিদ্যালয়ৰ পৰিসৰত ক'লামাখিৰ খেতি আৰম্ভ কৰা হৈছিল। খেতিৰ ফল খুবেই ভাল। আমাৰ দেখা দেখি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ পৰা পুনালৈ ক'লামাখিৰ খেতি আৰম্ভ কৰিছে। আৰু সবাতোকৈ ভাল কথা যে এই ক'লামাখিৰ কোনো বেমাৰ বীজাণু বাহক নহয়।